গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ ভাল প্ৰথমে মই আপোনালোকক মোৰ চেনেল 3 Sisters ব্লগলৈকে স্বাগতম জনাইছোঁ আজি এঠাইলৈকে ফুৰিবলৈ যাওঁ ঘৰত সোমাই থাকি বৰো লাগিছে আৰু সানডে হয় সো বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ আৰু ক'ত যাওঁ সেইখিনি আপোনালোকক দেখুৱাই গৈ থাকিম এয়া চাওকচোন ধুনীয়া সেউজীয়াবোৰৰ মাজে মাজে আমি গৈ আছোঁ আৰু এই ধুনীয়া পৰিৱেশটো আপোনালোককো এবাৰ দেখুৱাই দিছোঁ চাৰিওফালে কেৱল সেউজীয়া আৰু সেউজীয়া অলপ পিছত আমি পাম আৰু গৈ আছোঁ এয়া আমি পালোঁ আহি ফাৰ্ষ্টতে গাড়ীখন পাৰ্কিঙত থোৱাৰ ব্যৱস্থা কৰিব লাগিব গতিকে চাই লওঁ বাৰু ক'ত থ'ব পাৰোঁ চাই থাকিব আপোনালোকে ভিডিঅ'টো হেল্ল' গাইজ এতিয়া আমি আহি পালোঁ আৰু আজি আমি আহিছোঁ খানাপাৰাৰ দ্য গ্ৰীণউড ৰিজৰ্টলৈকে এয়া জাষ্ট আহি পাইছোঁ এতিয়া সোমাম আৰু গতিকে দেখুৱাই গৈ থাকিম বাৰু আপোনালোকক ৰ'দ দি আছে অলপ কিন্তু পৰিৱেশটো দেখিছোঁ খুব ধুনীয়া গতিকে চাই থাকিব আজিৰ ব্লগটো আৰু মোৰ লগত আছে এয়া মোৰ চিষ্টাৰ ঘৰতে থাকি বৰ লাগে কাৰণে এনে এবাৰ ওলাই আহিলোঁ আৰু আজি গতিকে চাই থাকিব আপোনালোকে ভিডিঅ'টো এই ৰিজৰ্টখনৰ ফাৰ্ষ্ট সোমাই পোৱা যায় ৰিচেপশ্যন ইয়াত আপোনালোকে ক'ত যাব বা কিখিনি এণ্ট্ৰি কৰিব পাৰি ইয়াতে তাৰপিছত এইফালে আছে অফিচ তেওঁলোকৰ খুব সুন্দৰ পৰিৱেশ আৰু এইবোৰ যে গাড়ী দেখিছে ইয়াতো উঠি ফুৰিব পাৰি আমি বাৰু খোজকাঢ়িয়ে ফুৰিছোঁ এনে ফন্টিক মই এটা ভিডিঅ' ক্লিপ ল'ব দিছিলোঁ এইখিনি দেখুৱাই দিছোঁ বাৰু আপোনালোকক গাইজ খুব ৰ'দ দি আছে ইয়াতে আৰু সেই আৰু ধুনীয়া পৰিৱেশ এটা আৰু আমি ফটো উঠি আছোঁ আৰু অলপ বেছি মানুহ নাই বাৰু লকডাউনৰ কাৰণে হয়তো এয়া খুব ধুনীয়া একদম সেউজীয়া পৰিৱেশটো সেইটো কাৰণে ভাল লাগিছে তেতিয়াহ'লে আমি 2 কপিমান ফটো উঠি লওঁ তাৰপিছত আকৌ লগ পাম গতিকে চাই থাকিব ভিডিঅ'টো এনেকুৱা সেউজীয়া ঘাঁহনিটো আমাৰ ঘৰবোৰতো থাকে কিন্তু ইয়াত যিটো মেইনটেনেঞ্চ কৰিছে সঁচাকৈ গ্ৰীণউড ৰিজৰ্ট তাৰ নামটোৱে মানে ৰিজৰ্টখনৰ পৰিচয় দি দিছে চাৰিওফালে কেৱল আমি সেউজীয়াই দেখিছোঁ আৰু এইটো চাওকচোন এটা চাংঘৰ বনাই থৈ দিছে খুব সুন্দৰ আছিলে যিহেতু আমি অলপ ফুৰিলোঁ খুব ভোকো লাগিছে চ' খোৱালৈকে আহিছোঁ ভণ্টিৰো কৈছে তাইৰো ভোক লাগিছে চ' আমি খাই লওঁ খোৱাখিনি নেদেখুৱাম আৰু মই খোৱাবোৰ দেখুৱাবৰ কাৰণে ভাল নালাগে চ' খাই লওঁ বাৰু আমি কেনেকুৱা পাওঁ বাৰু জনাম আপোনালোকক গতিকে চাই থাকিব
এতিয়া আপোনালোকক দেখুৱাইছোঁ ৰিজৰ্টখনৰ ভিতৰৰ যিখন ৰেষ্টুৰেণ্ট আছে তাৰ ভিতৰৰ পৰিৱেশটো দেখুৱাইছোঁ। চাওকচোন ইমান ধুনীয়াকৈ বস্তুবোৰ আছে। এইখন যিখন এখন গ্লাছ খুব সুন্দৰ। মই কিছুমান ভাল লগা ইয়াত থকা বস্তুবোৰ আপোনালোকক দেখুৱাই দিছোঁ। এয়া খুব সুন্দৰ। আৰু এইফালে আমি এতিয়া ফাৰ্ষ্ট ফ্ল'ৰত আছোঁ। তাৰ তললৈকে যদি চোৱা যায় তাৰ তলতো এখন ৰেষ্টুৰেণ্ট আছে। ইয়াৰ তলতো বহি মানুহবোৰে খাব পাৰে। খুব সুন্দৰকৈ কৰি থোৱা আছে ইয়াতে। ইয়াত বহিও আপোনালোকে এনজয়মেণ্ট ল'ব পাৰে। হাই গাইজ, আমি খালোঁ আৰু এতিয়া অলপ বহিছোঁ, ইয়াত জিৰাইছোঁ। ইমান ধুনীয়া চাওকচোন বহা এইখন। ভালকৈ নুশুনিব চাগে, বেকগ্ৰাউণ্ডত অলপ শব্দ হৈ আছে। আমি খাই ল'লোঁ, এতিয়া যাম আৰু। চ' এয়া, গতিকে ভিডিঅ'টো চাই থাকিব। সদায় এটা একেআমি পৰিৱেশত থাকি থাকি বহুত আমনি লাগে। গতিকে আজি আহি সেইকাৰণে খুব ভাল লাগিলে। ইয়াত যিবোৰ মানে ফ্লাৱাৰ পট ইয়াত ডেক'ৰেশ্যন কৰি বা এৰেঞ্জ কৰি থৈ দিছে, মই সেইখিনি আপোনালোকক এবাৰ দেখুৱাওঁ বুলি ভাবিলোঁ। বহুত ভাল লাগিল মোৰ। চাওকচোন বাৰু ইমান ধুনীয়াকৈ তেওঁলোকে এইখিনি ডেক'ৰেট কৰি থৈ দিছে ইয়াতে। গতিকে এইদৰে আমিও ঘৰত কিছুমান কৰি ল'ব পাৰোঁ। খুব সুন্দৰকৈ কিছুমান যিবোৰ পাত ফুল থাকে সেইবোৰ ইয়াত সজাই থোৱা আছিলে। সঁচাকৈ মানুহে মন কৰিলে প্ৰকৃতিকো অতি সুন্দৰকৈ সজাই তুলিব পাৰে। এইটো এটা বুদ্ধৰ ষ্টেচু হয়। অতি কম সময়ৰ ভিতৰত যিহেতুকে মই ভিডিঅ'টো কৰিছোঁ, গতিকে যিমানখিনি পাৰোঁ ৰিজৰ্টখনৰ কিছুমান ভাল লগা বস্তু মই আপোনালোকক দেখুৱাবৰ কাৰণে ইয়াত চেষ্টা কৰিছোঁ। গতিকে চাই যাব আপোনালোকে। ইয়াত এখন বিয়াও হৈ আছিলে আজি, চ' তাৰ কাৰণেও অকণমান ডেক'ৰেশ্যন ইয়াত কৰিছে তেওঁলোকে। এইবোৰৰ পৰা আমাৰ শিকিবলগীয়া বহুত আছে, কি ধুনীয়াকৈ সেইবোৰ বনাই থৈছে। এইখিনিতে মই ভাবিলোঁ আপোনালোকক আমি যিখিনি খালোঁ খোৱাখিনিৰো এটা ৰিভিউ দি দিওঁ বুলি। ভালে বনাইছিলে, ভালে আছিলে। অলপ কষ্টলি হয়, তথাপিতো সেই অনুপাতে ঠিকে পাইছোঁ বাৰু খানাটো। আৰু আপোনালোকেও আহিব ইয়াত, আপোনালোকৰ ফ্ৰেণ্ডছৰ লগত, ফেমিলিৰ লগত আহি সুন্দৰ কিছুমান সময় উপভোগ কৰিব পাৰিব। গতিকে আহিব ইয়ালৈকে। এতিয়া কিছুমান ৰীল বনাইছিলোঁ। জানেইতো আপোনালোকেও, ছোৱালী মানুহে ফটো উঠা, ৰীল বনোৱা এইবোৰ খুব চখৰ কাম। চ' ময়ো বনালোঁ আৰু আজি অলপ নিজৰ যিমান পাৰোঁ ভাল লগাবোৰ ইয়াত এনজয় কৰিলোঁ বহুত। চাওঁতে চাওঁতে আজিৰ দিনটো এইদৰে শেষ হ'বৰ হ'ল। আমিও ঘৰলৈ উভতিছোঁ, যিহেতু আবেলি হৈ আহিল। গতিকে এখন ধুনীয়া ঠাইলৈকে গ'লোঁ, কিছুমান ভাল লগা মুহূৰ্ত পাৰ কৰিলোঁ আৰু তাৰ স্মৃতিবোৰ এইদৰে ফটোত লগতে ভিডিঅ'ত আবদ্ধ কৰি ৰাখিবৰ কাৰণে চেষ্টা কৰিলোঁ। লগতে সেইখিনি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিবৰ কাৰণে ট্ৰাই কৰিছোঁ। গতিকে আশা কৰোঁ আপোনালোকেও মোৰ ভিডিঅ'টো চাই ভাল পাব। আৰু আজি উঠা কিছুমান ফটো মই ইয়াত আপোনালোকৰ লগাই দিছোঁ। যদিহে আপোনালোকে মোৰ ভিডিঅ'বোৰ ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিবৰ কাৰণে নাপাহৰিব। থেংক ইউ।